কাজিৰঙা বুঢ়াপাহাৰত থকা এই মন্দিৰভাগৰ বিষয়ে আপোনালোকে জানেনে? এই মন্দিৰভাগ কেনেকৈ স্থাপন হ'ল, এই মন্দিৰভাগৰ মহত্ব কি? ভিডিঅ'টো দেখা মাত্ৰকে পেজখন ফ'ল' কৰি ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, লগতে এটা সুন্দৰ কমেণ্ট লিখি দিয়ক। মই সম্পূৰ্ণ ডিটেইলছটো ভিডিঅ'টোত দি আছোঁ। উজনি নামনি অহা যোৱা কৰা প্ৰতিজন ব্যক্তিৰে চিনাকি এই মন্দিৰভাগ। এই মন্দিৰভাগৰ নাম হৈছে হালদিবাৰী বুঢ়ী আই মন্দিৰ বা বুঢ়ী মাই মন্দিৰ। আৰু এই মন্দিৰভাগ কাজিৰঙাৰ বাগৰি অঞ্চলৰ ৰাষ্ট্ৰীয় ঘাইপথৰ গাতে লাগি আছে। আৰু ইয়াৰ থলুৱা কছাৰীসকলে শিৱ পাৰ্বতীক বুঢ়া বুঢ়ী বুলিছিল। আৰু যিহেতু এই মন্দিৰভাগ দুৰ্গা নাইবা পাৰ্বতীৰ হয়, সেয়েহে এই মন্দিৰভাগক বুঢ়ীমাই থান বুলি জনা যায়। আৰু এই যে শিলটো দেখিছে, এই শিলটোতে বিৰাজমান হৈ আছে দেৱী দুৰ্গা বা মা পাৰ্বতী। এই পথছোৱা বনোৱাৰ সময়ত এজন ইঞ্জিনিয়াৰে এই শিলটো উঠাবৰ বাবে 20 ফুট পৰ্যন্ত গাঁত খান্দিছিল, কিন্তু এই শিলটো কোনো প্ৰকাৰে তেওঁলোকে লৰচৰ কৰিব নোৱাৰিলে। পাছত মেচিন লগাইছিল যদিও সেই মেচিনো ভাঙি গ'ল, ব্লাষ্টিং কৰাইছিল, তথাপিও একো নহ'ল। আৰু ৰাতি সপোনত সেই ইঞ্জিনিয়াৰজনক দেৱী মায়ে ক'লে যে কি সেই শিলটোতে মই জিৰণি লৈ থাকিম। তাৰ পাছত সেই শিলটো সংৰক্ষণ কৰা হ'ল আৰু পানী ঢালি ফুল চন্দনেৰে পূজা কৰা হ'ল। আৰু এই পথেৰে যোৱা সকলো লোকেই খন্তেক গাড়ী ৰখাই ইয়াত মূৰ দোৱাই যায়। আৰু লগতে কোৱা হয়, কাজিৰঙাৰ জীৱ জন্তুৰ লগতে সেই অঞ্চলটো এই মায়ে ৰক্ষা কৰি থাকে। সন্তান চাকৰি আদি কামনা কৰিলে ইচ্ছাও পূৰণ হয়। খুবেই জাগ্ৰত এই স্থান। সেয়েহে উজনিৰ পৰা নামনি, নামনিৰ পৰা উজনি অহা যোৱা কৰোঁতে